যাম আকৌ বহিম অকণমান টাইম বহি পেলাই ক'লৈ যাম তেওঁ আমাৰ আকৌ লখিমপুৰ আলহী আহিবগৈ আছে আৰু এয়া হৈছে দাদাহঁতৰ অফিচ ষ্টাফ এক ছেকেণ্ড চাওঁ ইয়াত গ'ল এইখনটো ফুটা ফাটি আছে ডাবল তো এইখনৰ আহি আছিলে আজি এইবিলাক মই স্বচ্ছ ভাৰত ঘূৰিলোঁ হা ধুনীয়াকৈ চাফ চিকুণ কৰিছোঁ অলপ বহুত আঁতৰাবলগীয়া আছে তো এয়া দাদা বাইকত য়েছ 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 দিয়া 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 এই বস্তুটো থাকি গৈছিলে এতিয়া ব'লক আমি গৈ থাকোঁ ব'লক য়েছ দাদাই চলাব এতিয়া ব'লক চিট বেল্ট লগোৱা নাছিলে সেইটো কাৰণে টিং 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 মাৰিছে ময়ো লগাই লওঁ চিট বেল্টডাল চিট বেল্ট নামাৰিলে আপোনাৰ নহ'ব চ' গাড়ী চলাওঁতে সদায় প্ৰথম চিট বেল্টডাল মাৰিহে গাড়ীখন ষ্টাৰ্ট কৰিব লাগে কিন্তু আমাৰ যিবোৰ পাহৰি থকা হয় প্ৰথমতে কাৰণ 1 নম্বৰ গিয়াৰত আহি থাকোঁতে মানে চিট বেল্টৰ ছিগনেলটো নামাৰে 2 নম্বৰ লগাৰ লগে লগে ছিগনেল মাৰে চ' এতিয়া আমি আহি আছোঁ দাদাই চলাই আছে ক'ত গৈ আছোঁ গম পাব আৰু বৰপথাৰ নহয় জহাবাৰী দুজন দাদা ৰখি আছে উঠিব তো আমি একেলগে যাম তাৰপাছৰ পৰা জাৰ্ণি ষ্টাৰ্ট হ'ব তো এইখন হৈছে আমাৰ দুপাঙৰ দলং দুপাঙৰ এইখনেই হৈছে আটাইতকৈ ডাঙৰ দলংখন এইখন 200 মিটাৰ আছে এই দলংখন এইফালে দেখিছোঁ অৰুণাচল পাহাৰৰ চাইডে চাইডে আমি অসমৰ মধ্যে মধ্যে আহি আছোঁ যাব আজি মানে শ্বৰ্টকাটৰ ৰাস্তাতে আহিবলৈ গৈ এয়া অৱস্থা হৈছে এনে লং জাৰ্ণিটোৱে ভাল বুলি কয়তো কেলে কয় যে দূৰবাট সুগমন এতিয়া এয়া হৈছে দেখিছে ৰ'ব ক'ত হৈছে হেনতেনে আমি বাছি আহিলোঁ আৰু মেঠাৰিটো তেনেকুৱা হৈছিলে দেখিছে কিমান লাগি গৈছিলে হা গোটেই চকাটো আধা সোমাই গৈছিলে আৰু গাড়ী ফচি যোৱা ভিডিঅ'টো দাদাই ডিলিট কৰি দিব ক'লে চ' মই ডিলিট কৰি দিলোঁ সেইটো নেদেখুৱালোঁ বেয়া পাব যে কিবা চলি আছে অলপ মই মোৰ ভইচটো কম কৰি দিছোঁ এয়া তামুলী তাঁতি বাহাৰ তাতো হৈ থাকিব তাত অনুষ্ঠান এভাগ হৈ আছে কিবা বৰগীত প্ৰতিযোগিতা নৃত্য প্ৰতিযোগিতা এনেকুৱা ধৰণৰ আমি এয়া NH 15ত উঠিছোঁ বৰ্তমান এইখন আল্ট্ৰা ইয়াতে থৈ দিছে সিহঁতৰ ইয়াতে মই এটা ঘৰ দেখাম ৰ'ব এই ঘৰটো চাওক কি মস্তিকৈ বনাইছে দেখিছে আমি এতিয়া গৈ আছোঁ পামগৈ এতিয়া চাওক জৰাবাৰী চাৰিআলি এতিয়া নামো আৰু গাড়ীৰ পৰা নামো এয়া আহি পালেহি চকা কেনেকৈ ফুটিলে চাওঁ ডাবল গ'ল তো এইখনৰ আহি আছিলে তো ইয়াতে এনেকুৱা হ'ল দাদাজনক চ' দেখিছে এইখনে চকা কেনেকুৱা গৈছিলে এগেইন ব্লগ ষ্টাৰ্ট গাড়ীখন অলপ ঘূৰোৱা হৈছে আমি সেইফালে যাম সেইফালে জৰাবাৰীৰ পৰা সেইটো চাইডে গ'লে আমি লেফ্ট ছাইডত যদি আমি সোমাই দিওঁ এতিয়া তো আমি পাই যামগৈ আমাৰ ডেষ্টিনেশ্যন পাই যাম আমাৰ ডেষ্টিনেশ্যন হৈছে আজি তাঁতিবাহাৰ পাৰপ'জ আমাৰ এইম আমাৰ ডেষ্টিনেশ্যন আমাৰ গ'ল কি হৈছে সেই গোটেইকেইটা হৈছে আজি তাঁতিবাহাৰ চ' শুনিছানে অঁ হেৰি নহয় এই ডেৰগঞা ক'তো কোৱা তোমালোকৰ ঘৰৰ পৰা পশ্চিমলৈ নে পূবলৈ এইফালে গ'লে আমি
Itu bobra olam. Efali gole ako main road ulabi. Efali gole ako. Dabi kod. Ako sik. Hello. Station efali golo pabi. Efali gole bobra olam. নহয়. Station ওলাব. ববৰা পৰা কম না ল'ব। ইফালে গৈ বলিব। বাবা ষ্টেচন ওলামগে ইফালে গৈ। ষ্টেচন কৰিলাম হেপি। ওলা মই গৈছো নহয়। ৰাস্তা ভাল নাই পকা ৰাস্তা নে? পকা ৰাস্তা এনেকুৱা ইটা দিয়া। তাৰ ই আছে যদি সুধিছে বলে লাইভ লোকেশন টা লৈ ল'ব। বঢ়িয়া। আমি ভিডিঅ' কৰিম নেকি? ইয়া আছে দাদাহঁতৰ অফিচ ষ্টাফ। এক সেকেন্ড। ইয়া অফিচ ষ্টাফটো দাদাহঁতৰ। হাই। ইয়া হৈছে মানস দা। এটা ডাবল না না। ইয়া মানস দা এই আগে দেখা নাই। মই লাই দিছো মানস দা আৰু ইয়া দীপক দা আৰু মানস দা। অফিচ ষ্টাফৰ আৰু এই অফিচ ষ্টাফৰে খানা আছে আজি। খানা মানে হৈছে কিহৰ খানা ৰিসেপশন কিহৰ ৰিসেপশনত গৈ আছো বিয়া ৰিসেপশন। ইয়েস। আজি দুইজন আমাৰ ঘৰত থাকিব। হাঁ মাৰিব থাকি দিম। এই দুইজনে থাকিব। হাঁ মাৰিব থাকি দিম ন। আহিবি। হাঁ জিন্দাবাদ। হাঁ জিন্দাবাদ। ওকে বলক। মই এফালে কেলে গুচি হ'ব এফালে ঘূৰা কৌশিকহঁতৰ ঘৰ আগেদি ওলাম আৰু বাই বাই এইটো ৰাস্তা বাই বাই তো এইটো ৰাস্তা ন বই ইয়েছ প্লিজ কোৱেশ্যন আই এম টায়াৰ্ড ভেৰি টায়াৰ্ড হি ইজ ভেৰি টায়াৰ্ড এইফালে ঘূৰ চ' দিছ ইজ দ্য বেষ্ট ৱে এইটো ভাল ঘৰ এইটো কৌশিকৰ ঘৰ এইফালে বই হ'ব নাই যাব বই বেছ না তাতে ষ্টেচন না ইয়েছ এইফালে বহুত বেয়া ৰাস্তা ৰাস্তা দেখিছে কেনেকুৱা দাদা ৰাস্তা দেখিছে দুদু মই এইফালে ঘূৰি এইফালে গৈছো এতিয়া খাহাৰ পিছত হজম হ'বলৈ ভাল হ'ব এইটো ৰাস্তা এনে বাই বাই দিলো আমি এইটো ৰাস্তা বাই বাই দিলো আৰু এইটো ৰাস্তা দি নাখাওঁ আমি মেইন পকাস্তা দিয়া হ'লে ভাল আছিল আমাৰ আকৌ লখিমপুৰ আলহী আহিবকে আছে ক'ত আছে মাক কৈছে ক'ত আছে ক'ত মই কোৱাই নাই মইতো ভবা ভাবিলে পেষ্ট মাৰিব আহিব আমি গোটেইখন চাফ চিকুণ কৰি আজৰি ঘৰ খাইছো কিবা কৰিছো গোটেই নাপায়হি স্বচ্ছ ভাৰত দেৰগৈয়া গাঁও কোনখন এনে বিয়াখন আছে নিব কিমান দূৰ আছে ৰাস্তা কাষত নে ঠিক আছে থেংক ইউ আপোনালোকৰ আজি কাহিনীটো কওকচোন কি হ'ল লখিমপুৰ ধুনীয়াকৈ আহিলো আহি কিনে তোমাৰ বিপুয়াত সোমালো তেতিয়ালৈকে চব ঠিকে থাকে আছে আহি কিনে তোমালোকৰ মেপ চাইছা আহি পিনি বৰপথাৰ দি সোমাব লাগে আমি যোৱা বাইদি সোমাই দিলো সোমাওঁতে তোমাৰ মেপ চাইছা আহিছে মেপ চাইছা আহি আছো লাইভ লোকেশ্যন তোমাৰ লাইভ লোকেশ্যন চাইছা আহি আছো ল'বলৈ দিয়া তাৰপিছত কি হ'ল বাইদি সোমাই পিনি এটা পুল এটা পালো পুলটোত স্পীড দি দিলো সেইখনত সেইখনৰ পৰা তোমাৰ কিবা অকণমান গৰা টাইপ আছিলে সেইখনতে পৰিলে তাৰমানে হাতকা খালে অলপ তাৰমানে ভালকে পৰিলে আৰু তাৰপিছত দেখিলো অলপ দূৰৰ পইচা গৈ পিনি 5 টকাটো লৈছে আমি পিনি চালো দামটো কমি গ'ল ভাবিলো আমি পাই যামগে অলপ পিছত দেখিছো ৰিঙত চলি আছে তাৰপিছত খোজকাঢ়ি গৈ পিনি তালৈ 2 কিলোমিটাৰ খোজকাঢ়ি তাৰ পালোগে আৰু পাই গ'লগে আৰু বিয়াখন নি ভাল ঠেলিব লগা হ'ল তেতিয়াহ'লে বহুত ঠেলিলো 2 কিলোমিটাৰ মান ঠেলিবলগীয়া হ'ল বেলেগ দেখোন বেলেগ নহয় এইটো এতিয়া আমি খুলিব লাগিব চিট বেল্ট খুলিলো এতিয়া আহক ওলাওকে এজনকে আহিব থাকক
এতিয়া মই পিছফালে আহিলোঁ মুখ হাত ধুই পেলাই খাই বৈ আছোঁ এতিয়া আমাৰ গাড়ী ঘূৰিছে আৰু এইখিনিতে ওলাব তাৰপিছত যাব অ'কে move on move on move on move on এতিয়া আমি যাওঁগৈ আৰু ন যাওঁগৈ আৰু ন এতিয়া বলক ধুনীয়া উঠি যাগৈ এইখিনি বলক অলকানন্দা গানটো শুনি শুনি আহি আছো বলক এইখিনিতে নীলকল গম পাল নাই স্পীড ব্ৰেকাৰ আছিলে সেইখনতে পৰিছিলে বাই বাই দাদাহঁত বাই 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 তো আকৌ অফিচ তাপত কেতিয়াবা অফিচলৈ গ'লেহে লগ পাম আপোনালোকক ঠিক আছে ভালকৈ বনাই দিছে নে একদম মজাকৈ থেংক ইউ ভালকৈ অকণমান এইখনৰে চকা গৈছিলে পাম্প নাইকিয়া হৈ গৈছিলে মাত্ৰ টায়াৰো ফিটিং আৰু এইফালে হেৰিয়াত গৈ আছিলে তাৰপাছত একেবাৰে আৰু ৰিঙতহে চলি আছিলে আৰু পাম্প চাম্প নাই টিউবলেছেই আছিলে চব খাই মেলি দাদাহঁতৰ গাড়ীখনো ভাল হ'ল বাইকখন ভাল কৰা হ'ল যাব এতিয়া ক'ত যাবগৈ ইয়াৰ পৰা লখিমপুৰ কিমান কিলোমিটাৰ ইয়াৰ পৰা 55 কিলোমিটাৰ যাব এইখন স্কুটি লৈ সুন্দৰ স্কুটি আছিলে তো আমাৰ ৰাস্তাবিলাকত কি হৈছে গাঁত হৈছে মস্ত মস্ত গাঁত হৈছে সেই গাঁতবিলাকৰ কাৰণে কি হৈছে তাত পৰি গ'ল ন ইফালে অনুষ্ঠান চলিয়ে আছে বলকচোন এতিয়া চাই লওঁ চকা ক'ত লগাম হৈ আছে অ'কে দাদা অঁ মা মা অঁ এয়া এই গৈ আছো কোৱা বৰপথাৰ হেণ্ডবেগ আৰু কিনিম আৰু ঠিক আছে শ্ল'লি চলাওঁ দীপা দে অঁ দীপা দে কি হৈ আছে